গাইজ আমি গৈ আছোঁ ঘৰলৈ তো এতিয়া ৰাতি 9টা বাজিছে আৰু আমি গৈ আছোঁ পণ্ডল বজাৰ ট্ৰেইন ষ্টেচনত তো ট্ৰেইনত যাম মানে ৰাতি সেইকাৰণে ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ ৰাতিপুৱা পাম মানে 5টা মানত তো এতিয়া বলক যাওঁ আৰু আমি ঘৰত আহিছোঁ এতিয়া বিয়া বাৰীত যাম আমি কতি মই মামা ঘৰত আছোঁ বিয়া হ'ব যাম এতিয়া আমি মামা ঘৰত আছোঁ বিয়া খাব যাম ভিডিওটো শেয়াৰ কৰিব বাই বাই হাই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই হেমলতা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ ৰাতিপুৱা আহি পালোঁ আৰু ৰাতিটো টোপনি ক্ষতি হৈছিল ট্ৰেইনত সেইকাৰণে মানে ডাইৰেক্ট ইয়াতে আহিলোঁ দেউতাৰ ঘৰত মানে মোৰ ঘৰখনত তো আহি ইয়াতে টোপনি মাৰি ল'লোঁ তো মাৰি লৈ ৰেষ্ট লৈ এতিয়া মানে আমি গৈ আছোঁ হাজবেণ্ডৰ ঘৰত মানে বিয়া ঘৰখনলৈ আমাৰ লগত ভাইটিহঁতেও গৈ আছে তো আমাক থ'ব গৈ আছে আৰু আমাক থৈ আহিব ইহঁতে তো এয়া বলকচোন যাওঁ বিয়া ঘৰৰ পৰিৱেশটো কেনেকুৱা সকলোখিনি দেখাই থাকিম তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ বহুত ভাল লাগিব গাইজ বহুদিন মূৰত গৈ আছোঁ হাজবেণ্ডৰ ঘৰখনলৈ মানে প্ৰায় 2 বছৰমান পিছত গৈ আছোঁ এয়া আহি পালোঁ আমাৰ ছত্ৰছাল ৰামৰায়গুটিৰ ছত্ৰ এয়া এইখন তো তাৰে কাষেদি মানে আমাৰ ৰাস্তাটো এয়া আমাৰ ঘৰখন মানে পায় আৰু তো এয়া আমি গৈ আছোঁ আৰু তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো একেবাৰে বিয়া ঘৰত গৈ লগ পাই আছোঁ গাইজ আহি পালোঁ এয়া বিয়া ঘৰত তো ইফালে এয়া দৰাৰ মানে দাদাই পূৰা খাৱাত লাগি পৰিছে তো এয়া মানে আজি এতিয়া মানে একো নাই অলপ পিছত মানে বাজনী পাৰ্টি আহিব তো বেংক পাৰ্টি মানে আহিব আৰু তো এইকাৰণে খাৱা দাৱা মানে শেষ কৰি লৈ আছে তো অলপ পিছত পানী উঠাব যাব লাগিব সেইকাৰণে মানে চবেই খাই বৈ আজৰি হৈ আছে আৰু তো আমিও আহি পালোঁ ইয়াতে এতিয়া 11টামান বাজিছে মানে দুপৰীয়া তো দুপৰীয়া মানে ৰাতিপুৱাই আছে আৰু দুপৰীয়া হোৱা নাই তো এয়া আমি মানে ভাতকেইটা খাই লওঁ তাৰপিছত আজৰি হওঁ এইফালে বেংক পাৰ্টি আহি গ'ল তো মানে পানী উঠাব যাব তো আপোনালোকে এনজয় কৰক আমাৰ লগতে তো গতিকে ভিডিঅ'টো চাই থাকিব আৰু কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ আমি আহিলোঁ আহি পেলাই ভাত চাত খাই ল'লোঁ আৰু এইফালে চাওক পেণ্ডেলটো ভালকৈ এতিয়া বনোৱা নাই মানে যিহেতু দৰাৰ ঘৰত মানে বিয়াৰ দিনা ইমান এটা মানুহ চানুহ নাথাকে মানে ৰিচিপশ্যনৰ দিনাই মানুহ থাকে সেইকাৰণে ৰিচিপশ্যনৰ দিনা মানে ভালকৈ সজাব আৰু আজি মানে চিম্পুলকৈ বনাইছে আৰু গাঁৱত যি ঠাণ্ডা বাপৰে আহি পেলাই মই একদম চাদৰ লৈ লৈছোঁ আৰু এইফালে চাওক মানে আমাৰ বাবাটো মানে ইয়াৰ বৰদেউতাৰ লগত মানে পূৰা ডান্স কৰি আছে এই দাদাজন যোৰহাটত থাকে তো বহুদিন মূৰত মানে আহিল আমাৰ বিয়াৰ পিছত মানে আহিছিল দেউতা ঢুকোৱাৰ টাইমত মানে সৰু দেউতা ঢুকোৱাৰ টাইমত আহিছিল তো তাৰ পিছৰ পৰা বহুদিন ধৰি অহা নাই 7 বছৰ পিছত লগ পাইছোঁ আৰু চবেই আহিছে ভাল লাগিছে মানে গাইজ আৰু এফালে এয়া পানী তুলিব যাব ওলালোঁ তো বেংক পাৰ্টিৰ লগত পূৰা নাচি এনজয় কৰি যাম
গাইজ এয়া আমি আহি এয়া পানী তোলা জেগাখিনি পাই গ'লোঁ তো মানে আমাৰ সত্ৰৰ কাষত মানে এই পুখুৰীটোত পানী উঠাব যিহেতু নদী ওচৰত নাই নদী বহুত দূৰ যাব লাগে সেইকাৰণে এই পুখুৰীৰ পৰাই মানে এইখন গাঁৱত যিমান মানে বিয়া হয় চব এই পুখুৰীখনৰ পৰাই পানী উঠায় তো এইখন মানে আমাৰ সত্ৰৰে পুখুৰী হয় তো ইয়াতে মানে চবে পানী উঠায় তো এয়া চাওক এইফালে এয়া পুখুৰীত এয়া কিবা কিবি নিয়ম কৰি মানে বৰণ কৰি ল'ব লৈ ফালে তাৰপিছত পানীখিনি উঠাব তো চাই থাকিব ভিডিঅ'টো শেষলৈকে বহুত মানে ভাল লাগিব আৰু পুৰা মানে এনজয় হ'ব আৰু এই বিয়াখনত ভাল লাগি মানে প্ৰথমবাৰ মই সৰুৰ ঘৰৰ মানে বিয়াখন পাইছোঁ আৰু ভাল লাগি আছে বহুত মইতো পুৰা এক্সাইটেড হৈ আছোঁ মানে তো এয়া চাই থাকিব আমাৰ লগত মানে পুৰা আপোনালোকে এনজয় কৰক ভিডিও কৰিলে মাৰিছোঁ লবিনা
গাইজ পানী চানী উঠাই পানী চানী তুলি আহিলোঁ আহি পেলাই ঘৰত অলপমান নাচিলোঁ এনজয় কৰিলোঁ তো তাৰপিছত এয়া সন্ধিয়া মানে লাগিছে আৰু মানে 5টামান বাজিছে আজিকালিতো 5টাতে মানে পুৰা সন্ধিয়া লাগি যায় তো এয়া 5টামান বাজিছে আৰু এইফালে নাপিতে মানে অকমান নিয়ম আছে কিবা কিবি অলপ নিয়ম আছে সেইখিনি মানে নিয়মখিনি কৰিব দৰাৰ মানে তো নকচক কিবা কিবি এৰি খুৰ লগাব তো সেইখিনি নিয়মখিনি কৰাৰ পিছত আমি মানে ৰাতি মানে লগ্ন আছে 11টাত মানে বিয়াৰ লগ্ন তো মানে 11টাত মানে বৰযাত্ৰী যাব লাগিব এইখিনি মানে এই নিয়মখিনিতে মই শেষ কৰি দিওঁ তাৰপিছত বৰযাত্ৰী যোৱাৰ ভিডিঅ'টো তো সেইখিনি ভিডিঅ' মানে বৰযাত্ৰী যোৱা বিয়াৰ ভিডিঅ' মানে সেইখিনি বেলেগ এটা ভিডিঅ' বনাই দিম তো মানে এইটো ভিডিঅ'ত মানে এড কৰিলে বেছি মানে লং হৈ যাব ভিডিঅ'টো আৰু সবে মানে ইমান লং ভিডিঅ' নাচায় কিয়নো বৰিং লাগি যায় তো সেইকাৰণে ভাবিলোঁ বেলেগ এটা ভিডিঅ' বনাই দিম আপোনালোকে চাব ভিডিঅ'টো আৰু এয়া চাওক নাপিতে মানে এফালে দৰাক মানে এইখিনি নিয়ম চিয়ম কৰি আছে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকক তো গাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব তো আহি আছোঁ নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই